জীৱনত সঁচাকৈ পাহাৰৰ প্ৰকৃতিৰ দৃশ্য চাবলৈ খুবেই হেঁপাহ আছিলে আৰু সেইবুলি এদিন আমি গৈছিলোঁ চাট্ৰাঘাটাৰ সুন্দৰ পাহাৰখনলৈ আৰু তাতে সঁচাকৈ ইমানেই মনোমোহা দৃশ্য দেখিবলৈ পাইছোঁ যে সঁচাকৈ মোৰ মনটো একেবাৰে মোহিনী পেলাইছে। পাহাৰ কেনেকুৱা দেখিবলৈ, এনেকুৱা শিল থাকে ওচৰত, মানে ওপৰত। সঁচাকৈ পাহাৰখনৰ প্ৰাকৃতিক দৃশ্য চাই খুবেই ধুনীয়া লাগিলে। কি মনোমোহা দৃশ্য, এনেকুৱা দৃশ্য হয়তো মই বেলেগ আৰু ক'তো দেখা নাই আৰু ইয়াতে চাই কিনে সঁচাকৈ বহুত ভাল লাগিলে মোৰ। দেখিবলৈ কি ধুনীয়া, মানে ক'বলৈ ভাষা নাই আৰু তেনেকুৱা। শিল্পী মাৰিম নহয়, শিল্পী মাৰিব লাগিব। সেইটো পিন্ধি চা কিৰকম দিছে, পাহাৰ খাবে গপ্পা গৈছে চা। চা বন্ধুসকল, পাহাৰ দেখিবলৈ কেনেকুৱা, এনেকা পাতা পাতা শিল থাকে আৰু বন্ধুসকল, নতুন নতুন ভিডিঅ'বিলাক পাই থাকিবলৈ লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।